টু মাই চেনেল কি খবৰ সকলোৰে এতিয়া প্ৰায় আবেলি 3 বাজি পাৰ হ'ল আৰু মই এতিয়া অলপ ওলাই গৈ আছোঁ কলৈ গৈ আছোঁ মই আপোনালোকক দেখাই আছোঁ সো বলক ব্লগটো ষ্টাৰ্ট কৰোঁ মোৰ ফ্ৰেণ্ড এজনীও যাব তাই অলৰেডি আহি পাইছেহি তিনিআলি সো তাইক মই গাড়ীত ঠাই ৰাখিবলৈ কৈছোঁ কাৰণ ইয়াৰ পৰা গাড়ীত মানুহ ভৰ্তি নোহোৱালৈকে গাড়ী নাযায় সো আগতীয়াকৈ চিট ৰাখিব কৈ আছোঁ মই গৈ পামেই আৰু এতিয়া এই পালোঁ টেম্পুৰ ওচৰত মোৰ লগৰজনীকো লগ পালোঁ দেখা নাপাব এতিয়া অলপ পিছত ভালকৈ দেখাইছোঁ ঐ হাই কৈ দিয়া আৰু এয়া মোৰ নিউ ছাবস্ক্ৰাইবাৰ হাই কোৱা গৈ লওঁ একদম জেগাত গৈ দেখা আহি পালোহি গ্ৰন্থমেলা মোৰ লগত আহিছে বৌ আৰু এজনী পেলা ঐ হেল্ল' গমেই নাপায় ব্যস্ত চব বলক দেখাই আছোঁ বিচাৰি চাওঁ কি হয় মই নীলাম্বৰক ছাৰক লগ পালোঁ মই মেইনলি ছাৰক লগ কৰিবলৈ ছাৰ কিবা ক'ব বিচাৰে খুব ভাল লাগিছে এনেকুৱা এটা ভিতৰুৱা অঞ্চলত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ হৈছে মানুহৰ সঁহাৰি ছাত্ৰ ছাত্ৰীবোৰ আহিছে বয়োজ্যেষ্ঠ লোকসকল আহিছে কিতাপ কিনিছে কিতাপৰ ওপৰত আলোচনা হৈছে সাহিত্যৰ ওপৰত আলোচনা হৈছে ডাঙৰ কথাটো যে এই অঞ্চলবোৰলৈ মানুহৰ চকু নপৰে সাধাৰণতে এই অঞ্চলবোৰ আণ্ডাৰ ডেভেলপ হৈ আছে এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে বিভিন্ন মানুহ ইয়ালৈ আহিব আৰু কিতাপৰ জৰিয়তে চকু মেল খাব বিভিন্ন মানুহৰ এনেকুৱা কথা আমি আশা কৰিছোঁ আৰু ভাবিছোঁ এই গ্ৰন্থমেলা বা সাহিত্য উৎসৱটো আমচৈত আৰু ডাঙৰ হৈ যাওক গোটেই আঞ্চলিক পৰ্যায়ত হওক তেনেকুৱা হওক সেইটো আশা ৰাখিছোঁ নিশ্চয় আমি সেইটোৱে আশা কৰোঁ আপোনাৰ কথা বহুত ভাল লাগিলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বুক লোৱা কমপ্লিট হ'ল মই বকুল ফুলৰ দৰে লৈছোঁ এখন তাৰপিছতে লাইফ অফ এ ড্ৰাইভাৰ এখন খুব ফেমাছ হৈ আছিলে চ' এখন মোৰ পঢ়িব বিৰাট মন আছিলে মই একচুৱেলি বিচাৰিছিলোঁ ৰিমলি বৰকটকীৰ উৰ্বৰা জীয়াই কিন্তু সেইখন
ইমান বৰ্তমান কালেকশ্যনত নাছিলে আৰু বাকী বেছিকৈ ভাল লাগিছে মোৰ কি ইণ্টাৰেষ্টিং কথা নীলাভ সৌৰভদাৰ যিখন 99 কবিতা পুথি তেওঁ এখন মোক গিফ্ট কৰিছে ধুনীয়াকৈ মোৰ নামটো লিখি চ' আই এম চ' হেপ্পী চাহেবপুৰৰ বৰষুণ আৰু আছেনে হঠাৎ ভাল পোৱাৰ হঠাৎ ভাল পোৱাই গ'লে তাই দুখন লৈছে ভাল পোৱাই গ'লে এখন কি কবিতা পুথি নে উপন্যাস উপন্যাস আচ্ছা মই ফাইনেলি ঘৰ আহি পালোহি মই ল'লোঁ ৰূপম দত্তৰ লাইফ অফ এ ড্ৰাইভাৰ এইখন বুক মোৰ পঢ়িবলৈ বিৰাট ইচ্ছা আছিল আৰু এইখন বহুত বেছি ফেমাছ হৈ আছিল চ' এইখন ল'লোঁ আৰু ছেকেণ্ড ল'লোঁ মৃণাল কলিতাৰ বকুল ফুলৰ দৰে শুনিছোঁ এইখনৰ ওপৰত মুভিও ৰেডি কৰি আছে আৰু নীলাভ সৌৰভ দায়ে মোক তেওঁৰ এখন কবিতা পুথি 99 এইখন তেওঁ মোক গিফ্ট কৰিলে তেওঁ ইয়াত লিখি দিছে এয়া লিখি দিছে খুব সুন্দৰকৈ মই বেক কেমেৰা দি দেখাই আছোঁ ইয়ালৈ মৰমেৰে নীলাভ খুব ধুনীয়াকৈ লিখি দিছে তেওঁৰ কবিতা পুথি হয় এখন বাহিৰৰ কিতাপ পঢ়াৰ অভ্যাসটো আচলতে আমাৰ থাকিব লাগে মোৰ আগতে বহুত বেছি আছিলে কিন্তু আজিকালি অলপ কামৰ প্ৰেছাৰত ঘৰুৱা প্ৰেছাৰত অলপ কমিছে হ'লেও নিজৰ ৰিফ্ৰেছমেণ্টৰ কাৰণে হওক বা নলেজ বৃদ্ধিৰ কাৰণে হওক আমি কিতাপবোৰ পঢ়িব লাগে চ' আজি ওলাই গ'লোঁ গ্ৰন্থমেলালৈ লগৰজনীৰ লগত আৰু বৌ এগৰাকীৰ লগত চ' বিৰাট ভাল লাগিলে বিশেষকৈ নীলাভ সৌৰভ দাক লগ পাই মোৰ বহুত বেছি ভাল লাগিলে চ' আজি ব্লগটো গ্ৰন্থমেলাৰ ওপৰতে অকণমান আছিলে সৰু ব্লগ হ'ব চ' ভিডিঅ'টো যদি ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ভিডিঅ'টো এণ্ড আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰ লিখিবলৈ নাপাহৰিব চ' আজিলৈ বাই লাভ ইউ অল আপোনালোকক মই নেক্সট ভিডিঅ'ত লগ পাম